তোমাক মই 4,998 টকা মাৰি দিম 4,998 আপুনি মোক 5,000 টকা দিয়া কথা আছিল আছিল সামান্য 2 টকা তাৰ একশো মই ইণ্টাৰেষ্ট কমানো না অলপমান ৰাখিব লাগে সেইটো ৰখা হেইলে আপুনি ৰব 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 এই ফট মই নিজে ল'ম মাজত পচি না থাকিব লাগিব নহয় নে অহ হ'ব হ'ব মই ৰান্ধি বাঢ়ি খুৱাব লাগিব দিনটো থাকিম যেতিয়া হেনে কিয় বোৱাৰী মাত বনোৱা যে এই বোৱাৰী এনেকে ন কইনা টনা দি উৰণি টানিয়ে থাকিব নে মুখখনো দেখুৱাব এই কি হ'ল বোৱাৰীয়ে দেখোন একো হেৰি নকৰে মুখৰ মাত কথা নিদিয়ে কি হ'ল নিয়ম ব্ৰতত আছে যে ব্ৰতত থাকিলে বোলে মতা মানুহক মুখ দেখাব নাপায় ময়ে দেখা নাই ইমান দিন মই নিজে নিয়মত থকা মানুহ প্ৰসংগ কৰা মানুহ মই গাঁৱত বহুত নীতি নিয়ম দেখিলো এনেকুৱা মুখৰ মাত এখানি দিয়ে কি নিয়ম এইবিলাক পাৰ্থক্য চহৰৰ নিয়ম বেলেগ আৰু গাঁৱৰ নিয়ম বেলেগ যে পিতাই নিয়ম মানে কিহৰ চহৰৰ হেৰি কি হ'ল বোৱাৰী দেখোন কথাই নাই বতাই নাই মুখখন এনেকে টানি দিলে নাপায় মুখ দেখাব নাপায় বোৱাৰী কেনেকুৱা ধৰ্মৰ নিয়ম পালন কৰিছাহে আৰু এই কি নিয়ম শিকাইছ এইবিলাক গাঁৱৰ নিয়ম বেলেগ চহৰৰ নিয়ম বেলেগ মোক তহঁতে ধৰ্মৰ কথা শিকাবলৈ আহিছ নিয়মৰ কথা শিকাবলৈ আহিছ এই প্ৰসংগ কৰা মানুহ তইতো জানই পিতাই তই যিমান জানিলেও নিয়মবোৰ এতিয়া সম্পূৰ্ণ সলনি হৈছে চা এতিয়া বিয়া বাৰৰ ক্ষেত্ৰতে আগতে আমাৰ কি আছিল জোৰোণ পিছদিনাখন বিয়া এতিয়া আজিকালি কিবা তোৰ সেই জেতুকা তাৰপিছত জোৰোণ আঙুঠি পিন্ধোৱা তাৰপিছত বিয়া বহুত নিয়ম আজিকালি বহুত পাৰ্থক্য বুজিছ এই সেইবুলি ভগৱান বেলেগ হৈছে নেকি ভগৱানেই নিয়মেই কি কথা ক'বলৈ আহিছ মোক শিকাবলৈ আহিছ আহা পিতাই তই এতিয়া খেঙাই উঠিলে নহ'ব নহয় তাই বেচেৰীজনীয়ে নিয়মখিনি মানিছে তই মানিব দিবহে লাগে তই কিয় এনেকৈ খং কৰিছ হা এনেকুৱা নিয়ম নালাগে বুজিছা নাই কৰ্মই ধৰ্ম অকণমান মুখখন ঘূৰাচোন মুখখন দেখুওৱা তুমি কিমান দিন মুখখন দেখা নাই কিমান হেঁপাহে আহিছো এই ঘৰখনলৈ বাট কৰিবাই আহিছো মা দেখা যদি এতিয়ালৈকে মই নাপাওঁ ফোনতো কথা পাতিবলৈ বিচাৰিলে বোলে এতিয়া নাই ওলাই গৈছে বুলি কওঁ তেনেকৈ নহয় বোৱাৰী যি হ'ল মুখখন দেখুওৱা নকৰিবি পিতাই নাপাও তই হাজাৰ নিশ্চয় আৰু কিয় তাই বৰ নিয়মী বুজিছ নাই তাইতো মোক নেদেখুৱাই মোকে দেখুওৱা নাই মোৰ মুখখন দেখি বুঢ়া হাতে পলাব হে মাতটো বেলেগ শুনিলো যে ভ্ৰম হৈছে তোৰ নাপাও মিছা কথা নাপাও বোৱাৰী সুধিছে চাহ খাবি চাহ মুখৰ মাত এষাৰি পৰা নাই তই এতিয়া চাহ খাবলৈ বিচাৰিছ নাখাওঁ বুলি ক'লেওতো বেয়া পাবি বনাবলৈ কগে যা যোৱা কিয় লাগি দিওঁ ইটো এনেকুৱা তিৰোতা হেৰুৱা নাছিল নহয় ধৰিব পৰা নাই ঘটনাটো কি বিদায় অন্তিল আহি পাইছা দুটা বেগ বেছি গন্ধ করলি তেন্দাছৰ পৰা বস্তু আনি উঠি পেলাই খাই কিহৰ হুলস্থুল কৰিছা মোক এই নহয় কি হৈছে কথা পাতি আছো কোন মতা মানুহ মাতে কিহৰ কাজিয়া গেছো ৰবা কিবা কিবি পিন্ধি অৱস্থা বেয়া হৈ গৈছে দিলো একো নাই মোবাইলত লাউড স্পীকাৰত কথা পাতি আছো পিতাই একো নাই দে মই চাহখিনি লৈ গৈ আছো ৰ
তোৰ এইবোৰ কেনেকে হ'ল ভাঙিলে হে ভাঙিলে কেনেকে ভাঙিলে যদি পিছমান হৈ গৈছে ৰাস্তাতে ভাঙি গ'ল হে ৰাম কি হ'ল এনেকে চাই আছো যে নহয় তোৰ ওপৰত সন্দেহ এটা হয় নহয় সঁচাকে ভাঙিছে কেতিয়াবা তোক কুকুৰে কামোৰে কেতিয়াবা তোৰ ভৰি ভাঙে কেতিয়াবা হাত ভাঙে এইবাৰ বা কি হৈছে ভৰি ভাঙিছে এবাৰ কথা ক'ব নাই হয় নেকি সঁচাকে হৈছে গম পাইছো মই সঁচাকে হৈছে গৈ থাকিব লাহে আপুনি গৈ থাকক যাওক গৈ থাকক কি হ'ল পাৰিবিনে নাই বলকে বল মই উঠাই ল'ম নেকি তাকে দিমিতা কি হ'ল মোৰ বহুত কিবা কিবি হৈ গেল পইচাটো ক'ত থৈছা তুমি ক'ত যাব ইফালে চাওঁ কি অৱস্থা হ'ল চাওক কি হৈছে ৰাস্তাত গৈ থাকোঁতে অ। বাইকখনে খুন্দা মাৰি টিপটো কৰি দিলে মই আৰু আপুনি যে মোক দিছিলে 4,900 কিমান 98 গোটেইকেইটা ট্ৰিটমেণ্টতে গুচি গ'ল তাত তোমাক মই লাটা বান্ধি ঠিক কৰি দিলো হয় আহাচোন ইফালে আহা লাহে এই ল'ৰাটোৱে বোৱাৰীজনী খাব দি ধৰিছে যে কথাটো কি নাই ইহঁতৰ কিবা এটা খেলি মেলি চলি আছে গণ্ডগোল আছে দেই মা অৰা তুমি এলা কি কৰিলা আহিবা লাগিছিল টকাৰ বেগ লৈ আহিছ ভাঙা ভৰি মইতো তাকে আশা কৰিছিলো মই টকাৰ বেগ লৈ আহিম বুলি ভাবিছিলো কিন্তু মই কি জানো ৰাস্তাত যে পিছফালৰ পৰা মোক বাইকে মাৰি দিব দাদা ভাঙা ভৰিততো ইঞ্চুৰেঞ্চ নাপই কি কৰো এতিয়া মই ক'ত মৰো দাদা আপোনাৰ এইবোৰ কি হৈছে দাদা কি ৰূপ লৈছে আপুনি মোৰ বহুত কিবা কিবি হৈ গৈছে না মোৰ কি হ'ল হাগা মুটা একো সুখ নোহোৱা হৈছে মোৰ কেইটা কি হৈছে একো ঠিক নাই কিনো হ'ল নকলা মোৰ বহুত কিবা কিবি হৈ গৈছে 1 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা হৈছে মই যোৱা আপোনাৰ এইটো অৱস্থা কোনে কৰিলে মোক কওকচোন আমাৰ ঘৰৰ মালিকে কৰিলে আপুনি ঠিকে আছেতো ঠিকে ক'ত ঠিকে আছো এনেকে মানুহ ঠিকে থাকিব পাৰি জীৱন চেজ হৈ গৈছে মোৰ নিচনা সিদিনা গা চা ধুই দুডাল ধূপ লৈ ভগৱানৰ আগত ঘূৰালো হে ভগৱান মোৰ জীৱনটো পৰিৱৰ্তন কৰি এইটো পৰিৱৰ্তন কৰি দিছে মাছি যাবাই লাগিল আৰু বোৱাৰী কোনে মাতিলে ধৰি বল ৰাতিলৈ মুৰ্গী পোৱালি এটা আনি জালুক দি বঢ়িয়াকে খাব লাগিব পিতাই চাহ খোৱা নাই বিস্কুটো খোৱা নাই ঠাণ্ডা হৈ গ'ল চাহ খোৱা মই ইয়াত চাহ খাবলৈ আহিছিলো বুলি ভাবিছ নেকি ল'ৰা বোৱাৰী মৰম পাবলৈ আহিছিলো বাট কুৰি বাই আহিছিলো কিবা এটা মোৰ মনে গোন্ধাইছে কি গোন্ধাইছে মই কিবা এটা খেলি মেলি পাইছো বুজিছ তহঁতৰ তই মিছাতে ভাবিছ একো খেলি মেলি হোৱা নাই এই বোৱাৰীজনীয়ে তোৰ সেই চুটি চাপৰকে কিবা সেই বন মানুহটোৰ নিচিনা দেখিলো সেইটো কোনো তলত খন্তিলো মোৰে মাৰতীয়া কণ্টিলৈ বোৱাৰীক টানি লৈ যোৱা মই নিজ চকুৰে দেখিছো বুজিছ পিতাই তই ভুল দেখিছ বুজিছ কণ্টিল আমাৰেও নিজৰ মাৰ দৰে ব্যৱহাৰ কৰে কিবা কাৰণত লৈ গৈছে চাগে মৰম কৰে যে মৰম কৰে তই মৰম নকৰ গতিকে তই মৰম কৰিবলৈ এৰি দিছ তাৰ হাতত নে কি তিলো কৰিছিল সেইটো কণ্টিল পিতাই তই গাঁৱৰ মানুহ যে এইবিলাক উল্টা পুল্টা কথা ভাবি আছো বুজিছ প্ৰতিটো কথা গাঁও চহৰ এইবিলাক ৰিজাই নাথাকিবি মোৰ লগত গাঁও চহৰ বুলি কৈ তহঁতৰ যিখন ভাওনা দেখিলো নহয় ভাওনাখন কিন্তু মই উত্তৰ উলিয়াই আছো সেইটো কি তিলো কৈছিলি কণ্টিল দিহা কৰি আছো দিহা মই কৰি আছো কি তিলো কণ্টিল
চাল অ' মই কথা এটা বুজি পোৱা নাই কি তইতো ঘৰলৈ পইচা আনিবহে গৈছিলি তোৰ এই অৱস্থাটো কেনেকে হ'ল কৈছোৱে দেখোন পিছফালৰ পৰা বাইক এখন আহি মোক খুন্দা মাৰি থৈ গুচি গৈছে তিনিটুকু হৈছে ভৰিখন কিন্তু মোৰ এনেকুৱা লাগিছে তই যেন কাৰোবাক টুপি পিন্ধাবলৈহে এই কামটো কৰি আছ কথাটো সঁচা নেকি আজি তই মোক অবিশ্বাস কৰি পেলালি হা মই চুৰ হ'ব পাৰোঁ ডকাইত হ'ব পাৰোঁ বদমাছ হ'ব পাৰোঁ দগাবাজ হ'ব পাৰোঁ কিন্তু মোৰ নিজৰ হাত ভৰিক লৈ ইমান ফটোৱামি নকৰোঁ বুজিছ কোনে মোক বিশ্বাসেই নকৰে সেইকাৰণে মোৰ তাল লাগে হ'ব দে কথাটো তেনেকুৱা নহয় বাৰু এটা কথা কচোন কি তই মোৰ মানুহজনী কিবা কথা লগাইছ নেকি তই দেখোন বিয়া পতা নাই ক'ৰবাত তোৰ মানুহজনী হ'ব নহয় মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছোঁ পিছত লোৱা গাৰ্লফ্ৰেণ্ড হয় সেইটো ধৰচোন তাইকতো মই একো কোৱা নাই কিয় কিবা হ'ল নেকি কেইদিনমান তাই মানে মোৰ লগত কণ্টেক্ট ৰখা নাই অঁ না তাই ফোনৰ ৰেছপন্স দিছে না তাই মেছেজ ৰিপ্লাই কৰিছে মানে ফোন কৰি তাইৰ নাম্বাৰত মেছেজ কৰি মই পাগল হৈ গৈছো কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে লিখা জনে লিখে কপালৰ লিখন বেটা তোৰ এই গাৰ্লফ্ৰেণ্ডক ময়ে কাটি খুৱাইছো নহ'লে মাৰৰ পৰা তই কম টকা আনি আছিলি হা এতিয়া চাওঁচোন তই ক'ত টকা খৰচ কৰ এই কণ্টিলৈয়ে নিজৰ লগৰ বন্ধুক কেতিয়াও খালত পৰিব নিদিয়ে বেটা